নমস্কাৰ, মই দীপলিনা। আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান আমি লকডাউনৰ পৰা আনলক ফেজলৈ আগবাঢ়ি আহিছোঁ। গতিকে আগতকৈও বেছি এতিয়া সাৱধান হোৱাটো প্ৰয়োজন হ'ব। আজি এটা বিশেষ দিন, বিশ্ব পৰিৱেশ দিৱস। গতিকে মই আটাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আচলতে আমি সকলোৱে এখন সমাজত বাস কৰোঁ, এখন সমাজত থাকোঁ, প্ৰকৃতিৰ মাজত থাকোঁ। গতিকে যেতিয়ালৈ আমাৰ সমাজখন বা প্ৰকৃতি ভালে থাকিব, তেতিয়ালৈ আমি সকলোৱে ভালে থাকিম, ভাইচ ভাৰ্চা। আৰু এটা কথা খুব ভাল লাগিছে যে আজিৰ এই বিশেষ দিনটোত সকলোৱে সজাগ হৈছে, সজাগতাটো স্পষ্ট হৈছে। সকলোৱে আমি ফটো আপলোড কৰিছোঁ, গছ ৰোপণৰ অডিঅ' ভিজুৱেলছ দিছোঁ, ময়ো দিছোঁ। এক কথাত যদি কওঁ, এইখিনি কামে আচলতে ইজনে সিজনক ইনস্পায়াৰহে কৰিছে, যদিহে আমি পজিটিভলি লওঁ এই কথাখিনি। কিন্তু গছ ৰোপণৰ ফটো এখন দি পেলাই আমাৰ দায়িত্ব সামৰিলে নহ'ব। সেই গছজোপা আমি তুলি তালি ডাঙৰ কৰিব লাগিব, তেতিয়াহে আমাৰ আচল উদ্দেশ্যটো সফল হ'ব। আৰু এটা কথা ক'ব বিচাৰিম, আমাৰ মনসমূহ আপোনালোকে মন কৰিছেনে, সদায় সলনি হৈ থাকে, ঋতুৰ লগত সলনি হয়। যেনেকৈ ধৰক ফাগুন মাহত মনটো বেলেগ হয়, বাৰিষাত মনটো বেলেগ হয়। গতিকে ঋতুৰ লগত আমাৰ মনবোৰ সলনি হয়। তেতিয়াহ'লে আমি এইটো কথা ক'ব পাৰিম যে যদিহে আমি ঋতুসমূহক সেউজীয়া কৰি ৰাখোঁ, আমাৰ মনসমূহ সেউজীয়া হৈ থাকিব। অৰ্থাৎ মই এইটো কথা ক'ব বিচাৰিছোঁ, মোৰ মেইন মেছেজ এই ভিডিঅ'টোৰ এইটো হ'ব যে কেৱল গছ ৰোপণ কৰি পেলাই পৰিৱেশৰ কথা চিন্তা কৰিলে নহ'ব। মেইন কথা এইটো, ইম্পৰ্টেণ্ট পইণ্ট এইটো হ'ব যে আমি আমাৰ অন্তৰখন, আমি আমাৰ মনসমূহ সেউজীয়া কৰি ৰাখিব লাগিব। তেতিয়া অট'মেটিকেলি আমাৰ পৰিৱেশসমূহ ভাল হৈ থাকিব। আমি আৰু এটা শ্লোগান ব্যৱহাৰ কৰিব পাৰোঁ এইখিনি কথা বুজাবৰ কাৰণে, যেনে ধৰক সেউজীয়া বন শুৱনি বন। যেতিয়ালৈ আমাৰ পৰিৱেশ সেউজীয়া হৈ থাকিব, আমাৰ মনসমূহ শুৱনি হৈ থাকিব। শেষত এটা কথা ক'ম যে আমি বিভিন্ন ঘটনা দেখি আছোঁ, কেৰেলা কেছটো হওক বা দিহিং পাটকাই বা এনেকুৱা বহুতো ঘটনা দৈনন্দিন জীৱনত ঘটি আছে, যিসমূহে মিডিয়া কভাৰেজ পোৱা নাই, আমি সেইকাৰণে গম পোৱা নাই, ঘটি আছে। গতিকে মই বিচাৰিম আজিৰ এই বিশেষ দিনটোত আমি সকলোৱে এটা প্ৰমিছ কৰোঁ নিজকে যে কেৱল আমি সজাগ হ'লেও নহ'ব, সেই শ্ৰেণীৰ মানুহক আমি কিন্তু সজাগ কৰিব লাগিব, সেইটো আমাৰেই দায়িত্ব। পুনৰবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মই শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ নিজে সজাগ হোৱাৰ লগতে আনকো সজাগ কৰক, সেউজীয়া কৰি ৰাখক পৰিৱেশক, আমাৰ মনসমূহো সেউজীয়া হ'ব, সকলোৱে ভালে থাকক। ধন্যবাদ। থেংক ইউ ছ' মাছ।